মানিমুনিৰে মাছ বাৰু বজাৰত সদায় ওলাই আছে এইকেইদিন, পিছে মানিমুনিহে পাবলৈ টান। অৱশেষত কালি বিচাৰি মানিমুনি পালোঁ। ঘৰলৈ আনি ভালদৰে চাফা কৰি অলপ পানী দি মিক্সিত পিচি ল'লোঁ। মাছ কেইডোখৰ নিমখ হালধি সানি তেলতে ভাজিলোঁ। আৰু মাছ হয় মানে মই ফেহু বনাই আছোঁ এটা বাৰ্ণাৰত। আলু বইল কৰি ল'লোঁ আৰু মাছ ভজা তেলতে পিঁয়াজ আদা নহৰু দিলোঁ। বইল কৰা আলুখিনি অলপ ভাজিলোঁ। আলুখিনি বেছিকৈ সিজি গ'ল বাৰু। জিৰা পাউডাৰ জালুকৰ গুড়ি দিলোঁ, মানিমুনিৰ ৰস দিলোঁ আৰু লগত অলপ গৰম পানী দিলোঁ আৰু তাতে মাছকেইডোখৰ দি উতলিবলৈ দিলোঁ। ইফালে মোৰ ফেহুও হৈ গৈছে। ভালকৈ উতল আহাত নমাবৰ আগে তৰকাৰীখিনিত দিলোঁ অলপ ইলাইচি গুড়ি। এয়াই মাছৰ মানিমুনি তৰকাৰী হৈ গ'ল মোৰ। গৰমে ভাতৰ লগত পৰিৱেশন কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।